ইভিনিং বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ কেনে আছে আপোনালোক নিশ্চয় ভাল বহু দিনৰ পিছত মই বৰপেটালৈ যোৱা এটা ব্লগ আপোনালোকক অলপ দিনৰ আগতে দিছো কিন্তু মই ৰেচিপি শেয়াৰ কৰা নাছিলো আজি ভাবিছিলো এটা ৰেচিপি আপোনালোকৰ আগত শেয়াৰ কৰিম কিন্তু কি হ'ল মই ডিউটিলৈ গুচি যাব লগিয়া হ'ল সেই মায়ে বনালে মই আপোনালোকক দেখুৱাম হিয়া কিন্তু তাৰ আগতে সকলোৰে খবৰ কেনেকুৱা মোক জনাবচোন আৰু হেকলিকে মোৰ ভিডিওটো চাই থাকিব কিন্তু মই ৰেচিপিটো আপোনালোকক শেয়াৰ কৰিব নোৱাৰিম যেহেতু মায়ে বনালে মায়ে বনোৱাৰ কাৰণে মায়ে নাজানে কেনেকৈ কি কৰিব লাগে সে মই আপোনালোকক মায়ে বনোৱা ৰেচিপিটো দেখুৱাম আৰু মুখৰে কৈ যাম কি কি কৰিছিলে কি কি নাই কৰা সকলোখিনি দেখুৱাই যাম তেতিয়ালে হেকলিকে মোৰ ভিডিওটো চাই থাকিব আৰু আপোনালোকক যি সকলে মোৰ ভিডিওটো নতুন ভিউৱাৰ্ছ হয় তেখেত সকলে মই স্বাগতম জনাইছো আৰু আপোনালোকে যাতে হেকলিকে মোৰ ভিডিওটো চাই থাকে আৰু মোৰ ভিডিওটো সাবস্ক্ৰাইব কৰি লব সাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো ক্লিক কৰি দি অল কৰি দিব তেতিয়া মোৰ নতুন নতুন ভিডিও বিলাক আপোনালোকে দেখা পাব তে বলকচোন দেখাও প্ৰিয় বন্ধু বান্ধৱী সকল মই ডিউটিলৈ যাওঁতে মোক এগৰাকী মহিলাই এই ফলটো খাবলৈ দিলে কিন্তু মই আগতে খোৱা নাই আপোনালোকে জানেনে বাৰু এটো কি বুলি কয় তেখেতে মোক কৈছিলে যে নুনিন বুলি কৈছিলে খাই চাইছো কিন্তু বহুত ভাল লাগিছে মই কলা নিমখ দি পেলাই খাইছো আৰু মহিলাগৰাকীয়ে মোক কৈছিলে যে এটো কলা নিমখ আৰু নিমখ জলকীয়া এনেকে দি পেলাই খাই কোনে কোনে খাইছে বাৰু আপোনালোকে মোক ক'বচোন কমেন্ট কৰি জনাব খাই কিন্তু খুব ভাল লাগিছে মোৰ মুখখন চাওক এয়া খাই খাই এটো খাই খাই ৰঙা হৈ গৈছে প্ৰিয় বন্ধু বান্ধৱী সকল এয়া ৰেচিপিটোৰ কথা মই ক'বলৈ আপোনালোকক আগবাঢ়িছো কচু বুলে উলাওতে খুমাই আৰু কচু বুলে খুমাওতে খাই খুব বহুত মিঠা লাগে যেতিয়া কচু উলাই থুৰ বিলাক আৰু যেতিয়া এতিয়া ফাগুন চুত মহিয়া কচু খুব খাব লাগে বুলে বিৰাট মিঠা হয় আমি খাইয়ে আছো প্ৰায় খাওঁ এতিয়া মায়ে কি কৰিলে ডালি কচু পাতটো আৰু কচু শাকখিনি ডাল আৰু পাত দুইটা ধুনিয়াকৈ আনিলে আনি ধুই পখালি ধুনিয়াকৈ এটা প্ৰেছাৰত দি দিলে আৰু লগতে এমুঠি ডালিও দিলে ডালি দিছে দি পেলাই সিদ্ধ কৰি ললে সিদ্ধ কৰি লৈ মায়ে কি কৰিলে কেৰাহীত তেল দিলে তেলত পাঁচফোৰণ দি তাত বিলাহী দি পেলাই তেল মাৰিলে কিছুমানে সম্ভাৰ মৰা বুলিও কয় তাৰ পিছতে এই ভকুৱা মাছ আনিছিলো ভকুৱা মাছ লোৱা হৈছিলে এই ভকুৱা মাছটো এনেকৈ মায়ে দি দিলে মায়ে খালে কিন্তু ভাত এতিয়া মোৰ ভাত এয়া ভকুৱা মাছৰ মাথাটো আৰু ভকুৱা মাছ এনেকৈ পেলাই দি যেতিয়া ডালিখিনি তেল মাৰিলে কৈছোৱে আপোনালোকক পাঁচফোৰণ দিছে তেলত আৰু পিয়াজ অকণমানো দি দিছে পাঁচফোৰণ আৰু পিয়াজ দি পেলাই যেতিয়া ৰঙচুৱা হৈ গৈছে তেতিয়া সেই প্ৰেছাৰ কুকাৰত দি সিদ্ধ কৰি ৰাখিছিলে ডালি আৰু কচু ঠাৰিটোৱে কচু পাতটোৱে সেই কচু পাতটো আৰু ঠাৰিখিনি ডালিখিনি এই সম্ভাৰটোত যিখিনি তেল মাৰিছিল তাত ঢালি দিলে আৰু মাছ ফ্ৰাই কৰি লৈছিলে মায়ে ভকুৱা মাছ কৈছোৱে এই ভকুৱা মাছটো যেতিয়া এখিনি দি দিয়াৰ পিছত যেতিয়া উতল আহোঁতে এনেকৈ ভকুৱা মাছটো দি দিলে আৰু আজি আমি ভাত খাজ এনেকৈ খাম ৰব পৰিবেশন কৰি দেখুৱাই আছো এয়া চাওক মই পৰিবেশন কৰি দেখুৱাইছো এটো কচু শাকটো আৰু পাতটো দি পেলাই ৰব মায়ে মোক ক'লে খাবৰ হলে লওঁতে ক'লে বিলাহী যেতিয়া দিছিলে একেবাৰে শেষত বোলে অকণমান নেমু টেঙাও চেপি দিছিলে আপোনালোকক মই ক'বলৈ পাহৰিলো মায়ে এতিয়া কোৱাৰ কাৰণে মই কৈ দিলো শেষত নেমু টেঙা অকণো চেপি দিছিলে এই কচু তৰকাৰীখনত মই এতিয়া ভাতকেইটা খামগৈ এয়া আপোনালোকক পৰিবেশন কৰি দেখুৱালো এয়া মোৰ আজি ভাতৰ পাতত আছে ভাত তৰকাৰী এয়া কচু শাক আৰু ডালি দি পেলাই ভকুৱা মাছৰ তৰকাৰী আৰু আলু এই সৰু সৰু আলু ভাজা আৰু এয়া মাছ ফ্ৰাই আৰু আপোনালোকক এইখিনি আপোনালোকে যোনে খাইছে সকলোৱে জানেই কচু আৰু সিদ্ধ কৰা আৰু ডালি সিদ্ধ কৰা এইখিনি ক'ব নালাগে
যোনে এনেকৈ খোৱা নাই খাই চাবচোন এবাৰ কেনেকুৱা লাগে ক'ব খাই পেলাই আমি আগতে বহুকেইবাৰ খাইছোঁ আজি ৰেচিপিটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ তো কেনেকুৱা পালে আপোনালোকে মোক জনাব যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেন্তে প্লিজ লাইক আৰু কমেণ্ট কৰিব আৰু যিসকল ভিউৱাৰ্ছ মই কৈছোঁৱেই প্ৰথমতেই তথাপিতো আকৌ কওঁ যিসকল নতুন ভিজিট কৰিছে মোৰ চেনেলটোত সেই ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল বুটামটো ক্লিক কৰি দি অল কৰি দিব তেতিয়াহ'লে আপোনালোকে সকলোখিনি মোৰ ব্লগবিলাক দেখা পাব আৰু শেষলৈকে আপোনালোকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেন্তে আজিলৈ আহোঁ পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই মই খাই লওঁ